জোৰজবস্তি কৰিছে জোৰজবস্তি কোনে কৰিছিলে বাবা হা আব্বা অলপ দূৰত পাবা আব্বা আব্বাৰ নাম কি মজিবুৰ কিমান দিনৰ পৰা মানে তোমাৰ আব্বাই কেনেকুৱা কৰিছিল 6 মাহ বেয়া কাম তোমাৰ লগত কৰিছে 6 মাহ হৈ গ'ল বেয়া কাম কৰা তোমাৰ আব্বাৰ নামটো কি মজিবুৰ কোন জেগাত ঘৰ তোমালোকে এতিয়া লালুক থানাত কেছ কৰিছা কেছ কৰা হৈছে ন তোমাৰ আব্বাৰ বয়স কিমান হ'ব 45 মান হ'ব ঠিক আছে বাৰু হ'ব এতিয়া তোমাক 6 মাহমান হৈ গ'ল তোমাৰ লগত বেয়া কাম কৰি আছিল ন তুমি মাক জনালা জনাইছা তোমাৰ মাক জনালা না কি হৈছিলে আপোনাৰ ঘটনাটো কওকচোন কি হৈছিলে কওক মই ঘৰতে শুই আছিলোঁ ছোৱালীজনী এইটো ৰুমৰ পৰা মোৰ ৰুমত গ'ল আপুনি কেলে এনেকুৱা বেয়া কাম কিয় কৰিলে সেইটো কওক জোৰজবস্তি কৰিছে আপুনি কিয় কৰিলে আপোনাক আজি আৰক্ষীয়ে উঠাই নিবলগীয়া হৈছে কিয় সেইটো কওক ৰাজ্যত সংঘটিত হৈছে আন এক জঘন্য ঘটনা নিজ পিতৃয়ে বলাৎকাৰ কৰিলে 15 বছৰীয়া কন্যাক লখিমপুৰত সংঘটিত হৈছে এই নিকৃষ্ট অমানৱীয় ঘটনাটো পিতৃৰ কামনাৰ বলি হৈ গৰ্ভৱতী হ'ল 15 বছৰীয়া কিশোৰী কন্যাগৰাকী জানিব পৰা অনুসৰি 55 বছৰীয়া পাখণ্ড লম্পট মুজিবুৰ ৰহমানে 1 বছৰ দিন ধৰি প্ৰত্যেক দিনাই নিজ কন্যাক ধৰ্ষণ কৰি আহিছিল কিন্তু হঠাতে কন্যাগৰাকীৰ গৰ্ভৱতী হোৱাৰ ঘটনাটো গাঁৱৰ ওচৰ চুবুৰীয়াই উমান পাই ঘটনাটোৰ সবিশেষ তদন্ত কৰি আৰক্ষীক খবৰ দিয়ে বৰ্তমান আৰক্ষীয়ে লম্পট পাখণ্ড পিতৃক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।